আপোনালোক সকলোলৈকে বিউটি চুলতানা চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি একদম চিধাই পাকঘৰৰ পৰা আৰম্ভ কৰিছো, কিয়নো আজি আমাৰ মানে বায়ে আহি আছে, মানে বাই শাহু আহি আছে। ঈদ খাবলৈ তেওঁ অহাই নাই নহয়, গতিকে আজি আহিছে কাৰণে মই কি যোগাৰ কৰিছো, মানে পাকঘৰতে যোগাৰ কৰি আছো, ৰন্ধা বঢ়াত লাগি আছো। নহ'লে আহি পোৱাৰ পাছত ৰন্ধা বঢ়া কৰিব থোৱালে মানে কি হয়, একদম কথা বতৰা পতা নহয়। কাৰণ তেওঁতো ঘূৰি যাবগৈ, গোটেই দিনটোৰ কাৰণেহে আহিছে। গতিকে মই আজি লাগি আছো ৰন্ধা বঢ়াত। বলক আপোনালোকক দেখাও কি কৰি আছো আৰু কি কৰিলো, তেওঁলোক অহাৰ পাছত কি বনাই খোৱালো বা কেনেকেনো দিনটো পাৰ কৰিলো, সেয়াকে আজি ভিডিঅ'ত দেখাম। আপোনালোকে শেষলৈকে চাব খালি। মই ইয়াতে ৰঙালাও কাটি ললো, ৰঙালাও আৰু আলু। তাৰপিছতে এইফালে মোৰ ৰঙালাও ভাজি হওঁ আৰু বেছি সময় নাই। এইফালে মই আলু এনেকে ৰেডি কৰি লৈছো, আৰু দেখিছেনে এনেকে অলপ মই পাপৰ ভাজি পেলাই থৈ লৈছো, মানে অকণমান ঠাণ্ডা হোৱালৈ থৈছো। আকৌ কিহবাত ভৰাই থ'ম, আহি পোৱাৰ পিছত চাহৰ লগতে দিম আৰু খাবলৈ দেই। এফালে মই চাহো তুলিলো, চাহ সেয়া হ'লেই বাৰু দেই। আকৌ তেওঁলোককে চাহ খাবলৈ দিলো। আপোনাৰ কেক বনাইছিলো, কিন্তু তেওঁলোকক চাহ দিয়ালৈকে কেক নহ'লে বাৰু। বহি থাকোঁতে অকণমান চাহৰ লগত বাৰু কেক দিম। এয়া চাওকচোন, এইফালে গাখীৰ চাহ, গাখীৰত দিয়া চেৱৈ, নিমকি চিমকি দি ধুনীয়াকৈ দিলোঁ। তাৰপাছতে তেওঁক ক'লোঁ যে তিয়ঁহ কাটক, অকণমান তিয়ঁহ খাওঁ আমি। তেওঁ তেনেকৈ তিয়ঁহ কাটিলে আৰু আমি গোটেইখিনিয়ে ভগাই খালোঁ। তেনেকৈ দিয়কচোন, সৰহীয়াকৈ থাকিলে যিকোনো বস্তু খাই ভাল লাগে, নহয় জানো? তাৰপাছতে এইটো চক কেক বনাইছিলোঁ দেই, অকণমান কাটিলোঁ বাৰু চাহৰ লগত খাবৰ কাৰণে। তেওঁলোক আহিব বুলিয়ে কেক বনালোঁ, যিহেতু ঈদত বনোৱা কেক ইমান দিনটো নাথাকে। আৰু এয়া চাওকচোন কেক, কিমান ধুনীয়া, একদম ধুনীয়া কোমল হৈছে, নহয় জানো কেকটো? তেওঁকে দিছোঁ অকণমান ডাঙৰকৈ পিচ এটা কাটি পেলাই দেই। এয়া চাওক, ভাল লাগিছেনে বাৰু কেকটো? তাৰপাছতে আপোনাৰ এয়া কেক, তাৰপিছতে বনালোঁ অকণমান লাল চাহ, আদা দি আৰু তেজপাত দি পেলাই। সেয়া চাহ আৰু কেকে সৈতে আমি খালোঁ। এয়া গোটেইখিনিয়ে বহি লৈ পেলাই অলপ কথা পাতি চাহকণ খালোঁ বাৰু, চাহ খোৱা সময়কণ পাৰ কৰিলোঁ। তাৰপাছতে বহি অলপ দেৰি ৰখি মেলি আকৌ আমাৰ খানা ঠিক কৰিবলৈ হ'লে, যিহেতু সময়ো হৈ আহিলে, সেইকাৰণে ভাতৰো যোগাৰ কৰিলোঁ আৰু। খাইছেনে? ল'ৰা ছোৱালীকেইটাক খাবলৈ দিলোঁ, দিয়াৰ পিছতে আপোনাৰ বাইহঁতকো খাবলৈ দিলোঁ। এয়া চাওকচোন, এয়াকে বনালোঁ আৰু আজি তেওঁলোকক খাবৰ কাৰণে দেই। এইফালে বিলাহী চাটনি, মাছ, দাংবডি, আলু, তাৰপাছতে আকৌ শুকান মাছ, ৰঙালাও, ডিম, তেনেকৈ আৰু খাবৰ কাৰণে ঠিক কৰিলোঁ আজি দুপৰীয়া সাঁজ। এয়া চাওক, গোটেইখিনিয়ে খাওঁতে ভাবিলোঁ অকণমান ভিডিঅ'কে কৰি ৰাখোঁ বোলো, তাৰ কাৰণে কৰিলোঁ। আমি গোটেইকেইজনী একেলগে বহি পেলাই খালোঁ আৰু ভাতকেইটা। আপোনালোকক আকৌ পুনৰ লগ পাইছোঁ, কাৰণ বাইহঁত আহিছিলে, সিহঁতি গ'ল। এতিয়া যোৱাৰ পাছতে মানুহজনে আনিলে আপোনাৰ প্ৰসাদ। এফালে গৈছিলে, তাত বোলে নাম আছিলে, তাতে প্ৰসাদ দি পঠিয়াইছে। তাকে উলিয়াইছোঁ প্ৰসাদ খাবলৈ। এয়া আপোনাৰ প্ৰসাদ আৰু আছিলে বাৰু, মই অলপ মানে ওচৰৰ বৌ দুজনীকো দিলোঁ। তাৰপিছতে এয়া ঘৰৰ নাৰিকল আছিলে, তাকে কাটিলোঁ। মই এনেকৈ বাকলি চাকলি কাটি লওঁ পাছফালে, কাটি লৈ পেলাই সৰু সৰুকৈ ইয়াতে কাটি মিক্স কৰি পেলাই খাম আৰু। এনেকৈ ইয়াতে অলপ সৰু সৰুকৈ কাটি লৈছোঁ, কাটি লৈ আদাও কাটি ল'লোঁ, চব মিক্স কৰি লৈ এতিয়া ধুনীয়াকৈ প্ৰসাদ খাম আৰু আমি। গ'ল, এতিয়া তেওঁলোককো পঠিয়াই লৈ পেলাই এতিয়া প্ৰসাদ লৈছোঁ, খাই লওঁ। আৰু আপোনালোকে আজি দিনটোৰ যি কৰিলোঁ সেয়াকে দেখালোঁ বাইহঁত অহাৰ। তাকে যদি সেইখিনিকে আপোনালোকে চাই পেলাই ভাল পায়, তেন্তে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।